এইটো মই আৰু মই এয়া সপ্তাহিক বজাৰলৈ বুলি গৈ আছোঁ। মই এতিয়া আছোঁ অৰুণাচলৰ চাংলাং ডিষ্ট্ৰিক্টৰ দায়িত্বত আছোঁ। এইটো লগত এটা আহিছে, এইটো মৰাণে বজাৰত কি পায় এতিয়া চাই চাওঁ দেচোন। বজাৰ কৰিবলৈ গৈ আছোঁ। দায়ন হৈছে এনেকুৱা এটা জেগা, বিভিন্ন জাতি জনগোষ্ঠীয়ে পৰিপূৰ্ণ এটা জেগা। তাৰ ইয়াৰ সাপ্তাহিক মাৰ্কেটলৈ বুলি আহি আছোঁ। ইয়াৰ ওচৰৰ লোকেল মানুহবোৰে বজাৰ। এইখনে হৈছে দায়ন মাৰ্কেট। ইয়াৰ পৰা আৰম্ভ হৈছে। এইখনে হৈছে মাৰ্কেটখন। কি চব্জি আছে? এইটো শুকান মাছৰ লগত খায় ন? কেনেকুৱা হয়? টেঙা হয় নেকি? টেঙা নহয়। তো নামটো কি বোলে ইয়াৰ নামটো? পুচুক। কি নাম নাজানো, কিন্তু ইহঁতে কৈছে পুচুক বোলে। শুকান মাছৰ লগত খাই বোলে। আৰু এইটো কি বস্তু? ঠাণ্ডা। অঁ, ঠাণ্ডা আলু। এইটো আছে ঠাণ্ডা আলু বোলে। মানিমুনি হয়, ডাঙৰ মানিমুনি হয়। এইটো ডাঙৰ মানিমুনি। জোকা কেনেকুৱা? কেনেকুৱা দাম? চব্জি হয় মেজেঙা ন? মুঠা কেনেকুৱা? হা, 20 টকা। তিতা কেৰেলা শুকুৱাই পেলাই এনেকৈ থৈছে মানে। অঁ, শুকোৱাৰ পিছত এনেকুৱা হৈ যায়। এইটো চব্জি বনাই খাবৰ কাৰণে নে কি? চব্জি। আৰু এইটো কি হয়? গাজৰ লুডিয়ৰ। ডাল পৰা বেছি ভাল। 60 টকা কিলো। এইবিলাক ভাগ ল'লে 10 টকা। আৰু এইটো কি হয়? এইটো কি হয় বোলে? চিম চব্জি বোলে। ভাগত কেনেকুৱা? ভাগত কেনেকুৱা? 10 টকা। এইটো কি আছে? সোণাগুলো। এইটো খায় নে কি কয়? খোৱা চব্জি বনাই খায় ন? প্ৰায় লোকেল চব্জি আৰু জংঘলৰ পৰা আনি জংঘলী চব্জি বিক্ৰী কৰা হয়। এইটো হেৰিত 20 টকা ন? এক ভাগত 20 টকা। এইটো পাহাৰীয়া বেতগাছ হয়। 30 টকা। এইটো 40 টকা। এইটো কি বেতগাছ হয় বাৰু? জংঘলৰ। ক'ৰ পৰা অনা হয় বাৰু? MLA কৰি তৰা গাজলি। এই তৰা গাজলি মুঠি কিমান? 15 টকা। হা, আলু জোকা কেনেকুৱা? এইটো 20 টকা। শিমলু আলু পুৰি খোৱা হয় বা বইল কৰি খোৱা হয়। এইবিলাক কেনেকুৱা হয়? এটা 10 টকা। কলডিল এনে কেনেকুৱা? অঁ, এইটো ন পাহাৰীয়া কলডিল ন? এইটো টকৌ গছৰ ওপৰৰ ছালটো ঝাৰু কামত আহে বোলে। এইটো এটাত কিমান? 30 টকা বোলে এটা মুঠি। ঝাৰু কামত আহে। মিঠা আলু পাত না? কি আলু পাত? কি পাত? অঁ, আলু পাত। আৰু এইটো কচু। মুঠা কেনেকুৱা দাম? 5 টকা।
এইটো ডাহৰ নাল হয়। এইটো কি হয় অ' হা কি বোলে জিংগা জিং পাত চব্জি বনাই খায় নে কি? খাবলৈ কেনেকুৱা হয়? ভালেই হয় ন? আনিছে ক'ৰ পৰা এইটো? অঁ সৰু তিতা ভেকুৰী সৰু তিতা ভেকুৰী। ঐ মই শুকান মাছৰ বজাৰ পিনে যাওঁচোন ব'ল। কি নাম এইটো মাছটো না? চাউ স্মাইট সাগৰীয় মাছ হয়। এইটো কি হয়? বচা এইটো চিদল। এতিয়া কিহৰ পৰা বনোৱা হয় বাৰু?